দৈনিক ট্ৰেণ্ডিঙলৈ পুনৰবাৰ সকলোকে স্বাগতম। লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ প্ৰথমটো খবৰ, মুম্বাইলৈ গৈ নীলা ছবিৰ নায়িকা হ'ল সৰুপথাৰৰ বোৱাৰী। বিবাহিত মহিলাৰ অশ্লীল ছবি ভাইৰেল হোৱাৰ পাছতে প্ৰৱেশ নিষিদ্ধ কৰিলে ৰাইজে। মধ্যমপুৰ খনুৱাল গাঁৱত মহিলাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে স্থানীয় লোকে। যোৰহাটৰ পৰ্ণ ভিডিঅ' কাণ্ডৰ পিছত এইবাৰ সৰুপথাৰৰ বোৱাৰীৰ অশ্লীল ছবি ভাইৰেল। বিবাহিত মহিলাৰ অশ্লীল ছবিয়ে তোলপাৰ লগাইছে সৰুপথাৰত। পৰ্ণ ছাইটত মহিলাগৰাকীৰ অশ্লীল ভিডিঅ' দেখি উদ্বিগ্ন স্থানীয় লোক। কেনেকৈ কাৰ চক্ৰান্তত পৰি মুম্বাইৰ অশ্লীল জগতত ভৰি দিলে তাক লৈ চিন্তিত এতিয়া গাঁওবাসী। আজিৰ পৰৱৰ্তী খবৰ, মাটিবাৰী সংক্ৰান্তীয় 7টা ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাটমণ্ডলৰ দুৰ্নীতি, মাটি কিনা বেচা আদি সন্দৰ্ভতো ডাঙৰ খবৰ। লাটমণ্ডলৰ দুৰ্নীতি, মাটি কিনা বেচা, খাজনা আদায়ক লৈ ডাঙৰ খবৰ। মাটি কিনা বেচা কৰিবলৈ ল'ব নালাগে কাৰো অনুমতি। মিছন বসুন্ধৰা টুৰ পাছত লেণ্ড পাছবুকৰ জৰিয়তে কৰিব পাৰিব মাটি কিনা বেচা। যাব নালাগে কোনো চৰকাৰী কাৰ্যালয়লৈ। হিমন্ত চৰকাৰৰ দিনত লাটমণ্ডলে টকা নাপাব কোনো টকা খোৱাৰ সুযোগ। ইতিমধ্যে 13জনৰ অধিক লাটমণ্ডল হাতেলোটে ধৰা পৰিছে। মিছন বসুন্ধৰাৰ সময়ত ৰাতি 1-2 বজালৈও চলি থাকিব চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ। মিছন বসুন্ধৰাৰ আবেদন নিষ্পত্তিৰ প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন কৰা হ'ব। ক্ষেত্ৰ পৰ্যায়ৰ ফটো সংগ্ৰহৰ সময়ত লেনদেন আৰু দুৰ্নীতিমূলক কাৰ্যৰ পৰা বিৰত থাকক। খাজনা দিবলৈ এতিয়াৰে পৰা যাব নালাগে চৰকাৰী কাৰ্যালয়লৈ। অনলাইন যোগে দিব পাৰিব মাটিৰ খাজনা। পঞ্জীয়নৰ বাবে লগইন কৰক sewasetu.assam.gov.in। UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ জৰিয়তে আদায় দিব পাৰিব খাজনা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। কোনো অভিযোগ মতামতৰ বাবে ডাইল কৰক 180034535574 নম্বৰত কল কৰক। আজিৰ পৰৱৰ্তী খবৰ, অ'লা, উবেৰ বা ৰেপিডোৱে অতিৰিক্ত মাচুল আপোনাৰ পৰা লয় নেকি? যদি লয় তেন্তে এতিয়াৰ বাবে আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। কাৰণ ASTCয়ে কম টকাত নিজাববীয়াকৈ আনি আছে কেব ছাৰ্ভিচ। অ'লা, উবেৰৰ বিপৰীতে ASTCৰ নিজা কেব ছাৰ্ভিচ। ASTC চিটি কেবছ নামেৰে চলিব এই কেব ছাৰ্ভিচ। চালকসকলৰ বাবে এই ছাৰ্ভিচ যথেষ্ট লাভদায়ক হ'ব। প্ৰতিটো যাত্ৰাৰ বাবদ মাত্ৰ 9 টকা দিব লাগিব ASTCক। 100টা ট্ৰিপৰ বিপৰীতে ASTCক দিব লাগিব মাত্ৰ 900 টকা। অ'লা, উবেৰক যথেষ্ট কমিশ্যন দিব লাগে চালকসকলে। এতিয়াৰে পৰা কম টকাত আপুনি যাত্ৰা কৰিব পাৰিব। 26 জুলাইৰ পৰা নিয়মিত চলিব ASTC চিটি কেবছ। ইতিমধ্যে এই কেবৰ বাবে এপ মুকলি কৰা হৈছে। আজিৰ পৰৱৰ্তী খবৰ, আমচুৰ উদ্যোগত ক'ত কেতিয়া মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ। আন্দোলনৰ দিন ঘোষণা কৰিলে আমচুৱে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে মুছলমানক নিৰ্দেশ কৰাৰ অভিযোগ বুলি ভাবে আমচুৱে। আমচুৰ উদ্যোগত ক'ত কেতিয়া মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ। আন্দোলনৰ দিন ঘোষণা কৰিলে আমচুৱে। ঈদৰ পিছতে 5 লাখ মুছলমানৰ লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছিল আমচুৱে। 9 জুলাইত বৰপেটাত মুছলমানক লগত আমচুৱে সাব্যস্ত কৰিব প্ৰতিবাদ।
12 জুলাইত গুৱাহাটীৰ চচলত আমচুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী 13 জুলাইত বিলাসীপাৰাত 15 জুলাইত কলগাছিয়াত সাব্যস্ত কৰিব প্ৰতিবাদ 18 জুলাইত লখিমপুৰ 22 জুলাইত দৰং কপাব আমচুৱে 23 জুলাইত শোণিতপুৰ 24 জুলাইত দক্ষিণ কামৰূপ 25 জুলাইত গোৱালপাৰাত সাব্যস্ত কৰিব প্ৰতিবাদ মুছলমানক নিক্ষেপ কৰাৰ কাৰ্যৰ বিৰোধিতাৰে 29 জুলাইত দিল্লীৰ যন্তৰ মন্তৰ কপাব আমচুৱে আজিৰ পৰৱৰ্তী খবৰ আপোনাৰো মোবাইল ফোন আছে নেকি নিষিদ্ধ কৰা হৈছে মোবাইল ফোন কামাখ্যাত পাণ্ডাৰ ধন দাবীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ এই ঘটনাৰ পিছতে শক্তিপীঠত মোবাইল নিষিদ্ধ কৰা হৈছে আজিৰ পৰৱৰ্তী খবৰ উৰিষ্যাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত 3 জনক গ্ৰেপ্তাৰ 3 গৰাকী ৰেল বিষয়াক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে 2 গৰাকী জ্যেষ্ঠ অভিযন্তাক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে এগৰাকী টেকনিচিয়ানকো গ্ৰেপ্তাৰ কৰে চিবিআইয়ে অভিযন্তা মোহাম্মদ আমিৰ খান অৰুণ কুমাৰক গ্ৰেপ্তাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ সময়ত বালাচৰত কৰ্মৰত অৱস্থাত আছিল 3 গৰাকী কৰ্মচাৰী 3খনকৈ ৰেলৰ মুখামুখি সংঘৰ্ষৰ পাছতে সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতি উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত কৰুণ মৃত্যু হৈছিল প্ৰায় 292 গৰাকী লোকৰ আজিৰ পৰৱৰ্তী খবৰ কংগ্ৰেছ আৰু 10টা বিৰোধী দলৰ দিল্লীৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ প্ৰতিবাদ সমষ্টি পুনৰ নিৰ্ধাৰণ বিজেপিৰ কথামতেই কৰিছে বুলি নিৰ্বাচন আয়োগে এই অভিযোগ আনি উক্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নিৰ্বাচন আয়োগে সাক্ষাৎ নিদিলে বিৰোধী ঐক্যক সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে দিল্লীত প্ৰতিবাদ কংগ্ৰেছ সহ 11 দলৰ প্ৰতিবাদ দিল্লীৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী নিৰ্বাচন আয়োগৰ ওচৰত সাক্ষাৎ নাপালে বিৰোধী ঐক্যই ইয়াৰ পিছতে নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখতেই সাব্যস্ত কৰিলে বৃহৎ প্ৰতিবাদ অসমৰ পৰা স্মাৰক পত্ৰ দিয়াটো উদ্দেশ্য হৈ গৈছিল দলটোৰ আজিৰ পৰৱৰ্তী খবৰ বিয়া নকৰা লোকসকলৰ বাবে সুখবৰ আপুনিও বিয়া কৰা নাই নেকি তেন্তে আপোনাৰ বাবে এই সুখবৰ 2750 টকাকৈ দিব চৰকাৰে 45 বছৰ হ'লেই বিবাহিত পুৰুষ মহিলাই লাভ কৰিব এই ধন বিয়া নকৰা লোকসকলক মাহিলী 2750 টকাকৈ দিব চৰকাৰে 45 বছৰ হ'লেই বিবাহিত পুৰুষ মহিলাই লাভ কৰিব এই ধন 45ৰ পৰা 60 বছৰৰ লোকে 2750 টকাকৈ লাভ কৰিব অবিবাহিত লোকসকলৰ বাবে ডাঙৰ ঘোষণা হাৰিয়ানা চৰকাৰৰ 1.80 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ লোকৰ বাবে এই আঁচনি আজিৰ পৰৱৰ্তী খবৰ জেললৈ যাব লাগিব নেকি ৰাহুল গান্ধী কাৰাগাৰলৈ যাব লাগিব ৰাহুল গান্ধী কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধীয়ে কৰা আবেদন নাকচ কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বাবে পুনৰ এক বৃহৎ আঘাত মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত হ'ল ৰাহুল গান্ধী গুজৰাট উচ্চ ন্যায়ালয়ত 2 বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে 10টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে চুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কয় আদালতে কয় যে সত্ৰ আদালতে জাৰি কৰা আদেশটো সঠিক উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে কেম্ব্ৰিজত বীৰ সাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ পিছতে পুনে আদালতত বীৰ সাভাৰকাৰৰ নাতিয়েক ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছে